ভাতৃৰ মৃত্যুৰ ন্যায় বিচাৰি অনশনত বহিল জ্যেষ্ঠ ভাতৃ। 3 মাহ পূৰ্বে কামপুৰ থানাত মৃত্যু হৈছিল মতিপ্ৰসাদ বৰাৰ। আজি 3 মাহ হ'ব হ'ল মোৰ ভাইটিক কামপুৰ থানা পুলিচৰ হাতত মৃত্যু হ'ল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি পৰ্যন্ত লাভ নকৰিলে পৰিয়ালটোৱে। 3 মাহ পূৰ্বে কামপুৰ আৰক্ষী থানাৰ জিম্মাত মৃত্যু হৈছিল মতিপ্ৰসাদ বৰা নামৰ এজন যুৱকৰ। আৰক্ষী প্ৰহাৰত মতিপ্ৰসাদ বৰাৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছিল মতিপ্ৰসাদ বৰাৰ পত্নীৰ লগতে পৰিয়ালে। কিন্তু আজি পৰ্যন্ত 3 মাহ পাৰ হৈ যোৱাৰ পাছতো ন্যায় পোৱাটো দূৰৰে কথা, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন লাভ নকৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱে। অৱশেষত ভাতৃৰ মৃত্যুৰ ন্যায় বিচাৰি কামপুৰ আৰক্ষী থানাৰ সন্মুখত অনশনত বহিল জ্যেষ্ঠ সাংবাদিক জ্যোতিপ্ৰসাদ বৰা। নহয়, এতিয়া 2টা বাজিছে, মই অথনিৰ পৰা আছোঁ। কিন্তু কথা হ'ল কি, আজি 3 মাহ হ'ব হ'ল মোৰ ভাইটিক কামপুৰ থানা পুলিচৰ হাতত মৃত্যু হ'ল। ইয়াতে SP আছিল লীনাদলৈ মানে কি, যেতিয়া কামপুৰ থানা কব্জাত মৃত্যু হৈছিল তেতিয়া লীনাদলৈ ইয়াতে উপস্থিত আছিল। লীনাদলে বহুত প্ৰলোভন দিছিল আমাক যে এইটো কিবা কাৰণে হৈ গ'ল, কিবা হ'ল, কিবা কিবি বহুত ক'লে। কোৱাৰ কাৰণে মই নিজৰ ভাইটিক নিজে গোটেই পৰিৱেশ কণ্ট্ৰল কৰি, মই নিজে DYTC পাবৰ ৰিপৰ্টাৰ, গোটেই পৰিৱেশ কণ্ট্ৰল কৰিবৰ কাৰণে SP প্ৰলোভনত মই নিজে কণ্ট্ৰল কৰিবৰ কাৰণে, যাতে পৰিৱেশ উত্তপ্ত নহয়, গোটেই কণ্ট্ৰল কৰিবৰ কাৰণে মই নিজে সৎকাৰ কৰিছিলোঁ। এতিয়া সৎকাৰ কৰিছোঁ, কিন্তু 3 মাহ এতিয়া হ'ব হ'ল, আজিলৈ পষ্টমৰ্টেম ৰিপৰ্টটো পোৱা নাই। তাৰ কাৰণটো কি কোনো বুজি পোৱা নাই। এতিয়া খালি মানে কোনো অৰ্থই বুজি পোৱা নাই কি হ'ল, মানে ইয়াৰ তাৰ একো পোৱা নাই, অৰ্থ পোৱা নাই। গতিকে মোক এটা কথা কি, এতিয়া পষ্টমৰ্টেম ৰিপৰ্ট আৰু প্ৰথম কথা কি CCTV ফুটেজ লাগে মোক। কামপুৰ থানাৰ CCTV ফুটেজ ইয়াতে আছে। এতিয়া মোৰ কথা হ'ল কি CCTV ফুটেজ আৰু কি কাৰণে মৃত্যু হ'ল, কি হ'ল সঠিক নোপোৱালৈকে মই ইয়াতে আমৰণ অনশন কৰিম, যেতিয়ালৈকে মই প্ৰকৃত ৰহস্যটো গম নাপাওঁ। মই ইয়াতে আমৰণ অনশন কৰিম। সন্দেহ এইটোৱে সন্দেহ, কামপুৰ আৰক্ষীৰ হাততে তেওঁৰ মৃত্যু হৈছে, মোৰ ভাইটিৰ মৃত্যু হৈছে। মোৰ একমাত্ৰ ভাইটি, আমি একেলগে সৰুকালত একেলগে গৰু চৰাইছিলোঁ একেলগে। মোৰ সেই মনত পৰিলে যেতিয়া ভাইটিৰ মৃত্যু হ'ল, মই তেতিয়াৰ পৰা মই নিজে কিবা নিচিনা মই বুজি নাপাওঁ। কিন্তু সেই মুহূৰ্তত এতিয়া ঘপককৈ মোৰ যেতিয়া মনত পৰিল, মই নিজে আহি কামপুৰ থানাৰ সন্মুখত ৰৈছোঁ। মোক এটাই সত্য লাগে যে প্ৰকৃততে কিহৰ কাৰণে মৃত্যু হ'ল, কামপুৰ থানা পুলিচে মাৰিলে নে কি হ'ল, মোক সেই প্ৰকৃত হৈছে। কিন্তু এতিয়ালৈকে আজি 3 মাহ হ'ব হ'ল, কিন্তু কিয় এতিয়ালৈকে পষ্টমৰ্টেম ৰিপৰ্টটো পোৱা নাই। এতিয়া এটা ক'ব বিচাৰিছোঁ যে এতিয়া জোনমণি ৰাভা সেইটো ঘপক মানে ইমান সোনকালে যে পষ্টমৰ্টেম ৰিপৰ্টটো পালে। মোৰ ভাইটি কি পুলিচ নোহোৱাৰ কাৰণে পষ্টমৰ্টেম 3 মাহ লাগিল নেকি? মানে এতিয়ালৈকে মোৰ কথা হ'ল কি, মোৰ কামপুৰ থানা CCTV ফুটেজটো চাবৰ কাৰণে মই বহিছোঁ, আৰু পষ্টমৰ্টেম ৰিপৰ্টটো কেতিয়া পাম তাৰ সঠিক উত্তৰটো পাবৰ কাৰণে মই ইয়াত বহিছোঁ। যেতিয়ালৈকে নাপাম মই ইয়াতে বহিম, যাতে যিহেতু মোৰ ভাইটিৰ মৃত্যু হ'ল, মোৰ মৃত্যু হ'বলৈ মই এতিয়া প্ৰস্তুতেই আছোঁ। সেইটোৱে মোৰ কথা। কামপুৰৰ পৰা আমিনুল হকৰ প্ৰতিবেদন, E News NA।